নমস্কাৰ সকলোকে। মই ৰঙালাওৰ গুটি সৰিয়হৰে আজি মাছ বনাম আৰু এয়া নহৰু আদা পিঁয়াজ বিলাহী আৰু এটা আলু বইল কৰি লৈছোঁ। মাছখিনি ভাজি ল'ম, আলুখিনিও ভাজি ল'ম। এনেকৈ লৈ পেলাই ধুনীয়াকৈ পিঁয়াজ নহৰু আদাখিনিও দি দিছোঁ। এনেকৈ তেলত ভাজি ল'ম। লোৱাৰ পিছত মই এনেকৈ আলু ভজা আলুখিনি দি দিম। আগতে আমাৰ আইতাহঁতে ৰঙালাওৰ গুটিৰ আঞ্জাখন প্ৰায়ে বনাইছিলে দেই। কাৱৈ গৰৈ এইবিলাক মাছেৰে, কাৱৈ মাছৰে বেছি সোৱাদ লাগে। এতিয়া মই ৰঙালাওৰ গুটি আৰু সৰিয়হখিনি পেষ্ট বনাই লৈছিলোঁ মিহিকৈ, আৰু লগতে বিলাহীখিনিও দি দিছোঁ। এতিয়া এই পেষ্টখিনি ঢালি দিলোঁ আৰু ভালদৰে লৰাই থাকিম। ভালদৰে ভাজি হ'লে গৰম পানী দি দিম, আৰু গৰম পানী দিলে মানে কি হয়, আঞ্জাখন সোনকালে উতল আহে আৰু যিটো মানে ৰঙালাওৰ গুটিৰ নিচিটো অলপমান ফাটি ফাটি উঠাৰ নিচিনা হয়। আঞ্জাখন দৈ গাখীৰৰ নিচিনা তেনেকৈ হৈ যায়। যদি লৰাই থকা হয় তেতিয়াহ'লে সুন্দৰ হয় আঞ্জাখন। আৰু এনেকৈ কোনে কোনে খাইছে জনাব বাৰু, আৰু খোৱা নাই যদি এনেদৰে এদিন বনাই খাবচোন, বৰ ভাল হয় খাবলৈ। আজিলৈ আহিছোঁ, বাই বাই। এতিয়া মই পৰিৱেশন কৰিম। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।